অকলশৰীয়া। নিজক অকলশৰীয়া বুলি কেতিয়াও নাভাবিবে। ভাবিবা যে মই অকলশৰীয়াই যথেষ্ট। আপোন যেন বহুতকে লাগে, কিন্তু কেৱল কথাৰে। কেতিয়াবা গুৰুত্ব বুজিবলৈ দূৰত্বৰ প্ৰয়োজন হয়। জন্ম অকলে লৈছোঁ, মৃত্যু অকলে। গতিকে এতিয়া সকলোতে মাথো অকলে। কোনেও কাকো পাহৰি নাযায়। আচল কথাটো হ'ল, প্ৰয়োজন নহ'লে কোনেও কাকো মনত নেপেলায়। কাৰোবাৰ পৰা খুজি ইম্পৰ্টেঞ্চ লোৱাতকৈ অকলে থকাই ভাল। জীৱন এনেকুৱাই হয়, যাক তুমি আপোন ভাবা, তাৰ ওচৰত দিনটোৰ শেষত তুমি এটা অৱহেলা বস্তু মাত্ৰ। কিছুমান মানুহ আছে, যিয়ে নিস্বাৰ্থৰ বাবে সকলোবোৰ কৰিব পাৰে। এই ধৰণৰ মানুহ বন্ধু হৈ জীৱনলৈ আহে আৰু শত্ৰু হৈ মনত আঘাত দি আঁতৰি যায়। জীৱন বাটত আপোনটো কোনো নাই, মাত্ৰ স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিব আহে। স্বাৰ্থ শেষ, লগে লগে সম্পৰ্কও শেষ। পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হ'ল মানুহৰ মন, আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ হ'ল ভালপোৱা। কি আচৰিত নহয়নে? যিখন ঘৰ সজাবলৈ আমি গোটেই জীৱনটো লগাই দিছোঁ, সেইখন ঘৰতেই এতিয়া থাকিবলৈ অশান্তি লগা হ'ল। মই সেইখন ৰাজ্যৰ ৰজা, যিখন ৰাজ্যত মাথো দুখ, কষ্ট, যন্ত্ৰণা নামৰ প্ৰজাবোৰ বাস কৰে। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ। খুব কম সংখ্যকহে তোমাক দেখুৱাব এইখন পৃথিৱীত তুমি কিমান সুন্দৰ। অকলে চলিবলৈ শিকা, কাৰণ জীৱনৰ কঠিন সময়ত নিজৰ বাহিৰে তোমাৰ কাষত কোনেও নাথাকে। 5.0 পক্ষৰ পৰা মই ইমদাদ। ভালে থাকক, সুস্থ থাকক। জয় হিন্দ।